সেইভাবে আমি এটা জাতীয় আহ্বান কৰিবলৈ ওলাইছোঁ যে প্ৰতিগৰাকী কবিয়ে যাৰ প্ৰকাশিত কবিতা গ্ৰন্থ আছে আমাৰ যি জাতীয় সাহিত্য সংগ্ৰহালয়ত ডিফু শাখাৰ কবি সন্মিলন অসম সাহিত্য সভাৰ অসম কবি সন্মিলনৰ সদৌ অসম কবি সন্মিলনৰ ডিফু শাখাৰ কবি সন্মিলনৰ আজি ৮ম প্ৰতিষ্ঠা দিৱস। ৰাতিপুৱাৰ পৰা আমি কাৰ্যসূচী হিচাপে স্মৃতি তৰ্পণ কৰিলোঁ। মুখ্য স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন আৰু ইয়াৰ আগতে ফ্লেগ হোষ্টিং কৰিলোঁ। তাৰপিছতে আমাৰ এতিয়া কবিতা পাঠ অনুষ্ঠান আৰু লগতে কবিতা পাঠ আৰু আমাৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে মানে আমাৰ যিখিনি প্ৰয়োজনীয় ভাষণ বা সেই উপলক্ষে মানে আজি সভাখন আয়োজন হৈছে। সম্বৰ্ধনা অনুষ্ঠান আছে কেইবাগৰাকী, ধৰক মই আৰু কেইজন আছে মোৰ ইমান খিয়াল ৰখা নাই, কিন্তু আমাৰ সভানেত্ৰী গীতা বাইদেউ জিলা সদৌ অসম কবি সন্মিলনৰ তেখেত মানে কাৰ্যকৰী সদস্য হিচাপে ইতিমধ্যে নিৰ্বাচিত হৈছে। গতিকে বাইদেউক মানে বিশেষ সম্বৰ্ধনা জনাব। আৰু কাক সম্বৰ্ধনা জনাব আপুনি গম পায় নেকি? মই বাকী কাৰ্ডম আজি সম্বৰ্ধনা অনুষ্ঠানটো হৈছে আমাৰ সদৌ অসম কবি সন্মিলনৰ সভাপতি পাৰ্ভেজ হোসেন আৰু আমাৰ উজ্জ্বল পাউগাম আছে সহকাৰী সম্পাদক, তেখেত উপ সভাপতি, তেখেতসকলক আমি মানে এই অনুষ্ঠানটো যিটো আজি ডিফুত হৈছে, আমি আজি ৮ম যিটো অনুষ্ঠান পাতিছোঁ, প্ৰতিষ্ঠা দিৱস পাতিছোঁ, এইটো প্ৰথমতে তেখেতসকলে আৰম্ভ কৰিছিল। আৰু সেই প্ৰথম তেতিয়া ২০১৮ চনত যেতিয়া আৰম্ভ কৰিছিল তেতিয়া ইয়াৰ সভাপতি আছিল শ্ৰীযুত পুতুল চেতিয়া আৰু কৌস্তভ খান। আৰু আজি আমাৰ গীতা বৰা বাইদেৱে এই অনুষ্ঠানটো তেখেতে সভাপতিত্ব কৰিছে। তেখেত সভাপতি হয় বৰ্তমান। আৰু সেইবাবে তেখেতসকলে যিসকল আমাৰ সেইকাৰণে সেইসকলক আমি ধৰি লওক পাৰ্ভেজ হোসেন আৰু উজ্জ্বল পাউগামক আমি আজি তেখেতসকলক সম্বৰ্ধনা জনাম বুলি আমাৰ মানে অনুষ্ঠানটোৱে ঠিক কৰিছে। সেইকাৰণে এতিয়া বৰ্তমান কবিতা পাঠ হৈ আছে, তাৰপিছত তেখেতসকলক মাজতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান হ'ব, তাৰপিছতে আকৌ কবিতা পাঠ হ'ব আৰু তেখেতসকলৰ বক্তৃতা হ'ব। আজি অনুষ্ঠানটি ইমান।